জিকে আসামলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি নিয়মীয়া বাৰ্তাত প্ৰকাশ পোৱা শিক্ষকৰ যোগ্যতা পৰীক্ষা আৰু সম্ভাৱ্য কিছু প্ৰশ্ন নামৰ টপিকটোৰ দিয়া কিছু প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছোঁ। এই প্ৰশ্নকেইটি যুগুত কৰিছে কুলদীপ মজুমদাৰ দেৱে। ইয়াৰ আগতে প্ৰথম খণ্ডটো দিয়া হৈছে। যিসকলে প্ৰথম খণ্ডটো চোৱা নাই তেওঁলোকক ডিছক্ৰিপশ্যনত লিংকটো দিয়া হৈছে, তাত গৈ চাব পাৰে। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যেহেতু প্ৰথম খণ্ডটো দিয়া হৈছে 10টা প্ৰশ্ন, সেইকাৰণে আমি 11ৰ পৰা আৰম্ভ কৰিছোঁ। আজি প্ৰথম 11 নম্বৰ প্ৰশ্নটো হ'ল সূৰ্য শক্তি কিষাণ যোজনা কোনখন ৰাজ্য চৰকাৰে খেতিয়কৰ বাবে প্ৰৱৰ্তন কৰিছে? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল গুজৰাট চৰকাৰে 2 জুলাই 2018 চনৰ পৰা সূৰ্য শক্তি কিষাণ যোজনা প্ৰৱৰ্তন কৰিছে। আৰু 12 নম্বৰ প্ৰশ্নটো হ'ল কোনখন দেশক লেণ্ড অফ মৰ্নিং কাম বুলি কোৱা হয়? ইয়াৰে উত্তৰ হ'ল দক্ষিণ কোৰিয়াক কোৱা হয়, আৰু দক্ষিণ কোৰিয়াৰ কেপিটেল হ'ল সিঅল। 13 নম্বৰ প্ৰশ্ন দিয়া আছে অসমত মুঠ গাঁৱৰ সংখ্যা কিমান? আৰু ইয়াৰে উত্তৰ হ'ল 26,395খন। 14 নম্বৰ প্ৰশ্ন দিয়া আছে ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস বছৰৰ কোন তাৰিখে পালন কৰা হয়? আৰু ইয়াৰ উত্তৰ হ'ল 20 অক্টোবৰ। ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস প্ৰতি বছৰে পালন কৰা নহয়, প্ৰতি 5 বছৰৰ মূৰে মূৰে পালন কৰা হয়। আৰু ইয়াৰ প্ৰথম পালন কৰিছিলে 2010 চনত, তাৰপিছত 2015 আৰু নেক্সট 2020 চনত পালন কৰিব। 15 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ কোনজন বিদেশ মন্ত্ৰীৰ সময়ত পাছপোৰ্ট ছাৰ্ভিচ এপ প্ৰযোজ্য হৈছিল? উত্তৰ হ'ল সুষমা স্বৰাজ। 26 জুন 2018 চনৰ পৰা ইয়াক প্ৰযোজ্য কৰা হৈছিল। 26 জুন তাৰিখটো পাছপোৰ্ট ডে হিচাপে পালন কৰা হয়। নিমহান্স ডিজিটেল একাডেমি মানে কি? নিমহান্স ডিজিটেল একাডেমি মানে হ'ল ডিপ্ল'মা ইন কমিউনিটি মেণ্টেল হেল্থ। ইয়াত কমিউনিটি মেণ্টেল হেল্থৰ ওপৰত কি হয় প্ৰশিক্ষণ দিয়া হয় আৰু ডিপ্ল'মা দিয়ে। 17 নম্বৰ চন্দ্ৰযান-2 ক'ৰ পৰা উৎক্ষেপণ কৰা হয়? ইয়াৰ উত্তৰ হ'ল সতীশ ধাৱন স্পেচ চেণ্টাৰ শ্ৰীহৰিকোটাৰ পৰা উদ্ভাৱন কৰা হৈছিল, আৰু এইটো 22 জুলাইত 2019ত উৎক্ষেপণ কৰিছিলে। 18 নম্বৰ প্ৰশ্ন বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? উত্তৰ হ'ল আমেৰিকাত, আৰু এই ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল য়েল'ষ্টন, আৰু এইখন 1 মাৰ্চ 1872 চনত স্থাপন কৰিছিলে। 19 নম্বৰ প্ৰশ্ন বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয়? আৰু বিশ্ব ঐতিহ্য দিৱস 18 এপ্ৰিল তাৰিখে পালন কৰা হয়। 20 নম্বৰ প্ৰশ্ন দিয়া আছে ইয়াত জৈৱ বৈচিত্ৰ্য মানে কি? উত্তৰ হ'ল উদ্ভিদ আৰু প্ৰাণীসমূহৰ ভৌগোলিক পৰিৱেশৰ সম্বন্ধ হৈছে জৈৱ বৈচিত্ৰ্য। 21 নম্বৰ প্ৰশ্ন পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? আৰু তাৰ উত্তৰ হ'ল কেৰেলা ৰাজ্যত, আৰু এই কেৰেলা ৰাজ্যৰ ইডুক্কি জিলাত আছে পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যানখন। 22 নম্বৰ প্ৰশ্ন দিয়া আছে ইয়াত ভাৰতৰত্ন লাভ কৰা প্ৰথমগৰাকী অসমীয়া হ'ল? আৰু ইয়াৰ উত্তৰ হ'ল গোপীনাথ বৰদলৈ। মৰণোত্তৰভাৱে 1999 চনত গোপীনাথ বৰদলৈক ভাৰতৰত্ন দিয়া হৈছিলে, আৰু 2019ত ভূপেন হাজৰিকাক ভাৰতৰত্ন দিয়া হৈছে, সেইটো মৰণোত্তৰভাৱে। 23 নম্বৰ প্ৰশ্ন ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1985 চনত। 1985 চনত 1 জানুৱাৰীত কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। 24 নম্বৰ দিয়া আছে ইয়াত গিবন অভয়াৰণ্যৰ মূল আকৰ্ষণ। গিবন অভয়াৰণ্যৰ মূল আকৰ্ষণ হ'ল 7 প্ৰজাতিৰ বান্দৰ। গিবন অৰণ্যখন যোৰহাটত আছে, আৰু ইয়াক হলং পাৰ্ক গিবন অভয়াৰণ্য বুলি কোৱা হৈছিল প্ৰথমতে। ইয়াত 7টা প্ৰজাতিৰ বান্দৰ পোৱা যায়: হলৌ বান্দৰ, নেলচিন সেন্দুৰীয়া বান্দৰ, টুপিমূৰীয়া বান্দৰ, গাহৰি নেজীয়া বান্দৰ, মলুকা বান্দৰ, লাজুকী আৰু সাধাৰণ বান্দৰ। গিবন অভয়াৰণ্যৰ মূল আকৰ্ষণ এই 7 প্ৰজাতিৰ বান্দৰ। 25 নম্বৰ দিয়া আছে চক্ৰশিলা অভয়াৰণ্যৰ মূল আকৰ্ষণ, আৰু ইয়াৰ হ'ল উত্তৰ সোণালী বান্দৰ। 26 নম্বৰ গড়ৰ অধিক ঘনত্বৰ আৱাসভূমি ৰূপে বিখ্যাত অভয়াৰণ্যখন হ'ল পবিতৰা অভয়াৰণ্য, আৰু এই অভয়াৰণ্যখনত 38.8 কিলোমিটাৰ মাটিকালি আছে। এইখিনি আছিল ভিডিঅ'টো। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ যদি ভিডিঅ'টোৰ দ্বাৰা কাৰোবাৰ উপকাৰ হয়
তেতিয়া মোৰো সাৰ্থক হ'ব আৰু যদি চেনেলটি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব